আমি ইয়াৰ পৰা ইয়াত শিফ্ট কৰিব বিচাৰিছোঁ এইটোহে পাগলা মানছি কিমান দিন হৈছে চৰকাৰ পইচা আহিছে নতুন ছেপ্টেম্বৰত আহিব বাকী কাম কৰা মানুহ যদি আছে আহক মই কৰিব দিম বাকী নকৰে না কোনো কিন্তু এতিয়া পইচা নাই খালী হাত এইবাৰ জুলাইত বাজেট হ'ব ইয়াৰ পিছত দেখা যাব কিন্তু বাকী কৰা মানুহ যদি আছে আহক মই কৰাই দিম অৰ্ডাৰ দিম মই ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স কমিশ্যনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু গভৰ্ণমেণ্ট অফ আছামৰ 24-25-26-26 যিখিনি প্ৰগ্ৰেছ ৰিপৰ্ট কাম কৰা সেইটো আমি ৰিভিউ কৰিছোঁ আৰু তামোলপুৰ হিচাপে বেয়া হোৱা নাই মই যিখিনি চালোঁ PWD ৰোডছ আৰু বিল্ডিং দুটাও ভাল প্ৰগ্ৰেছ 24-25 আৰু 25-26 নতুনটো নাই এতিয়া আহিবহে আৰু PNRD ডিপাৰ্টমেণ্টৰ যিখিনি দেখিছোঁ বা আমাক দেখুৱাইছে বেয়া নহয় তামোলপুৰ হিচাপে প্ৰগ্ৰেছটো চব ভাল আৰু ফাইনেন্স কমিশ্যনৰ ঠাইত হওক আন ঠাইত হওক যিখিনি কাম চলি আছে ভালে তামোলপুৰ হিচাপে বেয়া নহয় খুব ভাল প্ৰগ্ৰেছ আৰু আমি আকৌ কৈছে আপোনালোকে আজি যিখিনি ৰিপৰ্ট দিলে আমাক সেইটো আকৌ আমি ছেপ্টেম্বৰ চেষ্টা কৰিম মই আকৌ ৰিভিউ কৰিবৰ কাৰণে যিখিনি আদৰা আৰু কিছু প্ৰগ্ৰেছ বাকী আছে সেইটো ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত শেষ কৰিব পাৰিবতো তো অক্টোবৰ ধৰি লওক বা ছেপ্টেম্বৰ লাষ্ট আকৌ ৰিভিউ কৰিম আৰু বাছ ছাৰ আমাৰ ঘাইকৈ ৰাষ্ট্ৰীয় ঘাইপথ তামোলপুৰৰ পৰা দৰংগা মেলালৈ 170 ওদালগুৰি ৰোডটো একেবাৰে বেয়া আপোনালোকেহে বেয়া কৈছে মইতো এইটো ৰাস্তাতে যোৱা খালিও অলপ চলপটো থাকে তামোলপুৰ ওদালগুৰি পথটো একেবাৰে এইটো কাৰণে অলপ চলপটো আছে এইটো মেৰামতিৰ কাৰণে আমাৰ PWD ইঞ্জিনিয়াৰসকলে চাই আছে কিমান দিন হৈছে চৰকাৰ পইচা আহিছে নতুন ছেপ্টেম্বৰত আহিব বাকী কাম কৰা মানুহ যদি আছে আহক মই কৰিব দিম বাকী নকৰে না কোনো এইটো যদি কোনোবা বাকী কৰা কণ্ট্ৰেক্টাৰ আছে আহক মই কৰিব দিম এতিয়া নতুন ফাইনেন্সিয়েল ইয়াৰ এই যে আমি নতুন চৰকাৰ এইবাৰ জুলাইত বাজেটহে হ'ব না জুলাইত বাজেটহে হ'ব তামোলপুৰৰ কাৰণে বিশেষ পেকেজ হ'ব নেকি ছাৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত কি পেকেজ বিশেষ ৰাস্তা কৈছোঁ মই পেকেজ এনাউন্স কৰিব পাৰে একো ডাঙৰ কথা নহয় কৰিম মই কিন্তু এতিয়া পইচা নাই খালী হাত এইবাৰ জুলাইত বাজেট হ'ব ইয়াৰ পিছত দেখা যাব কিন্তু বাকী কৰা মানুহ যদি আছে আহক মই কৰাই দিম অৰ্ডাৰ দিম মই আপুনি এইটোৱে সুধি থাকে প্ৰমোদ বড়োৱে যিটো চাকৰি দিছে নিয়মীয়াভাৱে চাকৰি দিলেতো তেতিয়াই চিধা হ'লে হয় কিন্তু ভেজালত থাকিছে সেইকাৰণে আমি এতিয়া চিজন কৰিছে যিসকল জেনুইন সেইটো 100% বিদেশীত উচ্ছেদ হ'ব নেকি এইটো উচ্ছেদ কিহৰ উচ্ছেদ দেখিছে আপুনি উচ্ছেদৰ কথা এটা চলি আছে যে এইটো উচ্ছেদ কয় আমি ইয়াৰ পৰা ইয়াত শিফ্ট কৰিব বিচাৰিছোঁ এইটোহে পাগলা মানছি